হাৰ মানি ৰৈ নাযাবা, এবাৰ আকৌ চেষ্টা কৰা। তুমিয়েতো হয় কৰ্মৰ পূজাৰী, অলপতো অপেক্ষা কৰা। বিশ্বাস তুমি দৃঢ় কৰা, সংকল্প তুমি কৃত কৰা। হাৰ মানি তুমি ৰৈ নাযাবা, এবাৰ আকৌ চেষ্টা কৰা। তুমিয়েতো হয় কৰ্মৰ পূজাৰী, অলপতো অপেক্ষা কৰা। নমস্কাৰ, মই হীৰকজ্যোতি কলিতা। আপোনালোকে চাইছে ইনস্পায়াৰিং অসম। এবাৰৰ কথা, এখন ঠাইত দুটা পলাৰ বিয়াৰ আছিল, মানে বগা ভালুক আছিল। এদিন ভালুক দুটাৰ মাকজনীয়ে আহি ক'লে, আজিৰ পৰা তোমালোকে নিজে নিজে খাদ্য বস্তু বিচাৰি যাব লাগিব। আজিৰ পৰা মই তোমালোকক চিকাৰ কৰি আনিও নিদিওঁ আৰু চিকাৰ কৰিব শিকাবও নাযাওঁ। আৰু পিছদিনা মাকজনীয়ে সিহঁতক নজনোৱাকৈয়ে মনে মনে সিহঁতক এৰি থৈ গুচি গ'ল। এতিয়া দুয়োটা ভাই কেৱল নিজৰ ভৰসাতে থাকিল। কিছু সময়ৰ পিছত সিহঁতৰ দুয়োজনৰে ভোক লাগিল আৰু দুয়ো ভাই খাদ্যৰ কাৰণে সাগৰৰ পাৰত গৈ উপস্থিত হ'লগৈ। দুয়ো সাগৰৰ পাৰত মনে মনে বহি থাকিল, এই আশাত যে এতিয়া সিহঁতৰ আগেৰে সাগৰীয় শিহু পাৰ হৈ যাব আৰু সিহঁতে সেইটো ধৰি খাব পাৰিব। কিন্তু বহুত সময় পাৰ হৈ যোৱাৰ পিছতো সিহঁতৰ সন্মুখেদি এটা চিলো নাহিল। তেতিয়া প্ৰথম ভাইকে উঠি গৈ সাগৰৰ পানী চুই ক'লে, ইমান ঠাণ্ডা পানী, এতিয়া চাগে আমি পানীত নামিবই লাগিব, নহ'লে আমি ভোকতে মৰিব লাগিব। তেতিয়া দ্বিতীয় ভাইকে তাৰ কথাৰ ওপৰত ক'লে, পাগল হৈছা নেকি? ইমান ঠাণ্ডা পানীত নামি মৰিব খুজিছা নেকি? আৰে বহি থাকা, এটা নহয় এটা চিল আমাৰ সন্মুখেদি আহিব আৰু আমি সেইটোকে খাম। কিন্তু প্ৰথম ভাইকে নামানিলে আৰু সাহস কৰি পানীত নামি গ'ল। আৰু কিছু সময় পাছত সি পানীৰ পৰা উঠি আহিল, কিন্তু তাৰ হাতত কোনো চিল নাছিল। সি গোটেইটো তিতি বুৰি ঠাণ্ডাতে কঁপিব ধৰিলে। তেতিয়া দ্বিতীয় ভায়েকজনে তাৰ ফালে চাই ঠাট্টা কৰি ক'লে, মইতো তোমাক আগতেই কৈছিলো এতিয়া ঠাণ্ডাতে কঁপি থাকা। কিন্তু প্ৰথম ভায়েকটোৱে যেন চিল ধৰাৰ বাবে প্ৰতিশ্ৰুতিহে লৈছিল। সি আকৌ পানীত জাপ দিলে। এইবাৰ সি আগৰ বাৰতকৈ দুগুণ চেষ্টা কৰিলে, কিন্তু নাই। এইবাৰো সি সুদা হাতে পানীৰ পৰা উভতি আহিব লগা হ'ল। কিয় তুমি একেটা ভুলকে বাৰে বাৰে কৰি আছা? দ্বিতীয় ভায়েকজনে প্ৰথম ভায়েকজনক ক'লে। কিন্তু প্ৰথম ভায়েকে ক'ত শুনিব? কিছু সময় পাছত সি আকৌ পানীত জাপ দিলে, কিন্তু এইবাৰ যেতিয়া সি উভতিল তাৰ হাতত এটা ডাঙৰ চিল আছিল। দ্বিতীয় ভায়েকজনে চাই থাকিল আৰু শেষত সি খালী পেটে শুব লগাত পৰিল। সি মনৰ ভিতৰতে ভগৱানক গালি দিলে যে মোৰ ভাইটো ইমান ভাগ্যৱান, ইমান লাকি আৰু মই ইমান আনলাকি। সঁচাই জীৱনটোৱে বহুত অনুচিত কৰে। বাকী জীৱন চোৱা, প্ৰথম ভায়েকজনে এনেকৈ জয়ী হৈ গ'ল আৰু দ্বিতীয় ভায়েকজনে ভাগ্যক দুখ দি থাকিলে। ফ্ৰেণ্ডছ, দুয়োজন ভায়েক একে আছিল, পাৰ্থক্য আছিল মাত্ৰ সিহঁতৰ ভাৱত। এজন ভায়েকে জীৱনত ৰিস্ক লৈ নিজৰ ভাগ্য নিজে লিখিব খুজিছিল আৰু দ্বিতীয়জনে ভাগ্যকে ভৰসা কৰি হাত সাবটি বহি থাকি ভাল পাইছিল। হাততে পোৱা নাযায় জীৱনৰ লক্ষ্য, তাৰ বাবে মনত সাহস আৰু সংকল্প পুৰাব লাগে। চৰাই খোদা বাঁহ কেনেকৈ সাজে তাৰ বাবে বাৰে বাৰে উৰিব লাগে। এডাল এডাল খৰিকা গোটাই গোটেই বাঁহটো ভৰাব লাগে।